Hello everyone, welcome to my channel Mihirans Blog. আপোনালোকক পুনৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। মাত একেবাৰে বেয়া অসুখ হৈ আছে মানে গুটে গিটাৰে বেমাৰ সৰ্দি কাহ বাবুৰো সৰ্দি লাগিলে কাহ হ'ল তাৰ পিছত মূৰ হ'ল এওৰ হ'ল মানে গুটে গিটাৰে অৱস্থা নাই আৰু সৰ্দি কাহ হৈ পেলে মাতটো দেখিছে কেনেকুৱা হৈ আছে ৰাখৰ পিছত মানে বেমাৰত পৰিলো গুটে গিটাই বাৰু যি নহওক ৰাখৰ সময়খিনি খুব ভাল লগা সময় আছিল এইবাৰ কাৰণ এইবাৰ ৰাখৰ মানে মোৰ ষ্টুডেণ্টখিনিয়ে মোৰ কলাভূমিৰ ফালৰ পৰা প্ৰথম অনুষ্ঠান পৰিবেশন কৰিছিলে মোৰ ষ্টুডেণ্টখিনিয়ে ৰাখৰ ষ্টেজ প্ৰগ্ৰাম ফাৰ্ষ্ট ষ্টেজ প্ৰগ্ৰাম প্ৰথম শিকা হিচাপত তেওঁলোকে ভালে কৰিছে আৰু সিহঁতৰ লগতে মোৰো এটি অনুষ্ঠান আছিলে ৰাখৰ মাজতে তো মানে একদম পুৰা বহুত ব্যস্ত হৈ গৈছিলোঁ প্ৰেক্টিছ প্ৰগ্ৰাম তেনেকৈ আৰু অসম চৰকাৰৰ ফালৰ পৰা নৃত্য প্ৰভা বুলি এটি অনুষ্ঠান আয়োজন কৰা হৈছিলে সত্ৰীয়া নৃত্যৰ অনুষ্ঠান য'ত মই সুবিধা পাইছিলোঁ অনুষ্ঠান পৰিবেশন কৰিবলৈ আৰু তাৰ বাবে মই সংগীত ক্ষেত্ৰ টিমক ইমান এটা ধুনীয়া অনুষ্ঠান পৰিবেশন কৰাৰ সুবিধা কৰি দিয়াৰ বাবে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এইখিনি কণ্টিনিউ প্ৰেক্টিছ আছিলে এই সময়খিনি ইমান ধুনীয়া সময় ভাবিলোঁ আপোনালোকৰ সৈতে শ্বেয়াৰ কৰোঁ আৰু স্মৃতিখিনি সাঁচি ৰাখোঁ এইবাৰ ৰাসৰ সময়ত মোৰ ব্যস্ততাখিনি আছিল অলপমান বেলেগ মানে নিজৰ প্ৰগ্ৰেম আছিলে আৰু লগতে ষ্টুডেণ্টখিনিকো মানে প্ৰথম এইবাৰ ষ্টেজত উঠাইছোঁ ৰাসৰ প্ৰগ্ৰেম কৰোৱাইছোঁ গতিকে এইবাৰ অলপমান এক্সাইটমেণ্টটোৱে বেলেগ আছিলে ৰাসৰ সময়খিনিত খুব ভাল লগা সময় কণ্টিনিউ 6টা দিন প্ৰেক্টিছ কৰি ফাইনেলি 6 তাৰিখে সেই দিনটো আহি পৰিলে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আজিৰ এই অনুষ্ঠানটো অনুষ্ঠিত কৰা হৈছে আৰু মই সম্পূৰ্ণ ৰেডি আৰু এয়া দেখিছেনে ষ্টেজখন কি ধুনীয়াকৈ সজাইছে এফালে গুৰুৱাখন বহাইছে আৰু কোণত এয়া অগ্নিগড়ো সজাইছে নতুন প্ৰজন্মৰ মাজত সত্ৰীয়া নৃত্যৰ প্ৰতি আগ্ৰহ বৃদ্ধি কৰা আৰু নতুন প্ৰজন্মক এই দিশত উলিয়াই অনাৰ বাবে যি ধৰণৰ প্ৰচেষ্টা চলাই আহিছে অসম চৰকাৰে তাৰ অংশ হিচাপে আজি আয়োজন কৰা এই অনুষ্ঠানলৈ আপোনালোকক পুনৰবাৰ আদৰণি জনাইছোঁ আৰু এয়া চাওক আমাৰ অনুষ্ঠান Vida, 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 vida.
সুন্দৰকৈ আমাৰ অনুষ্ঠানটো শেষ হ'ল। সকলোৱে আমাৰ অনুষ্ঠানটো ভাল হোৱা বুলি কৈছে। এইখিনিতে এই অনুষ্ঠানটোত মোক নৃত্য পৰিৱেশন কৰাৰ বাবে সুবিধাকণ দিয়াৰ বাবে শ্ৰদ্ধাৰ ৰঞ্জুমণি শইকীয়া মেম আৰু ৰঞ্জুমণি শইকীয়া মেমলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ। আৰু এইবাৰ আহিছোঁ জাপৰিকোকৰ ৰাসস্থলীলৈ। মোৰ প্ৰগ্ৰেমৰ দুদিন আগতে মানে ৩ তাৰিখে আছিলে জাপৰিকোকৰ ৰাসত এক অনুষ্ঠান, য'ত আমাৰ কলাভূমিৰ ফালৰ পৰা অনুষ্ঠান পৰিৱেশন কৰিবলৈ আমন্ত্ৰণ কৰা হৈছিলে। আৰু এয়া জাপৰিকক ৰাসত মোৰ কলাভূমিৰ ষ্টুডেণ্টৰ অনুষ্ঠান পৰিৱেশন। तत्पदं येन तस्मै श्री गुरुवे नमः। अखण्डमण्डलाकारं व्याप्तं येन चराचरम्। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে, আৰু যদিহে মোৰ চেনেলটোত আপোনালোকে নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ। থেংক ইউ ফৰ ৱাচিং। টাটা বাই বাই।